নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই যাবলৈ লৈছোঁ মন্দিৰলৈ আৰু বহুত দিনৰ পৰা ভাবি আছোঁ মন্দিৰ যাম বুলি যাব পৰা নাই। আজি ভাবিলোঁ মই এবাৰ মন্দিৰ দৰ্শন কৰি আহোঁ আৰু মই ক'ৰ মন্দিৰত যাওঁ আপোনালোকক দেখুৱাওঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আহি পালোঁ এই জৰাবাটৰ গণেশ মন্দিৰ। পাহাৰখনৰ ভিউটো বহুত ধুনীয়া লাগিছে। বহুত ধুনীয়া হৈ আছে পাহাৰখন। ইয়াৰ পৰা ধুনীয়া লাগিছে পাহাৰখন। এয়া আহি পালোহি জৰাবাট। আমি সোঁ চাইডে সোমাই যাম শ্বিলং ৰোডত আৰু বাওঁ চাইডে গ'লে পাম সোণাপুৰ। শ্বিলং ৰোডটো বহুত ধুনীয়া, গাড়ীও কম, ইয়াতে গাড়ী চলাই ভাল লাগে আৰু ৰাইট চাইডে গোটেই পাহাৰ ভাল লাগে, সেউজীয়া সেউজীয়া গোটেই। আহি পালোহি সাই বাবা মন্দিৰ। গাড়ীখন পাৰ্ক কৰি লওঁ, ভিতৰত যাম তাৰপিছত। আহি পালোহি বৰ্ণিহাটত থকা সাই বাবা মন্দিৰ। ভিতৰত সোমাই পালোহি গণেশৰ মূৰ্তি। এইখন হৈছে মেইন মন্দিৰৰ গেট। বাহিৰতে চাকি তাকি ধূপ চুপবিলাক জ্বলাই লওঁ আৰু ভিতৰত চাকি জ্বলাব নিদিয়ে আৰু বাহিৰতে গোটেই ধূপ চাকি জ্বলাই লওঁ।
ইয়াতো মানুহে চাকিবিলাক জ্বলাই দিয়ে, মই তাত জ্বলালোঁ, মানুহে ইয়াতো জ্বলায়। ইয়াতে নাৰিকল ভাঙিব লাগে, নাৰিকলৰ পানীটো এই ত্ৰিশূলত দিব লাগে, ময়ো ভাঙিলোঁ। আৰু এই ভাঙি পেলাই তাতে হোমৰ হেৰি জ্বলি আছে, তাতে নাৰিকল এফাল দিব লাগে, মই তাতে দিওঁ। মন্দিৰৰ ভিতৰত এটা পুখুৰীও আছে। মন্দিৰৰ পৰা ওলাই আহিলোঁ, ভাবিলোঁ ইহঁতকো কিবা এটা দিওঁ, ইহঁতৰ পৰা অলপমান আশীৰ্বাদ লওঁ। মই মেইন মন্দিৰৰ ভিতৰৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ মেইন মন্দিৰৰ ভিতৰত কেমেৰা কৰা নিষেধ, গতিকে বাহিৰৰ পৰা যিমান পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু বৰ্ণিহাটৰ সাই বাবা মন্দিৰত যদি কোনোবা আহি পোৱা নাই, প্লিজ আহিব, ভাল লাগে ইয়াতে আহি। আৰু কোনে কোনে আহি পাইছে সেইটোও জনাব মোক কমেণ্ট কৰি। আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।